সেই চাৱনিটো মোৰ মনলৈ আহে। বহুবাৰ আহিছোঁ শদিয়ালৈ, জীৱনৰ শেষ সন্ধিয়ালৈকে শদিয়ালৈ নিশ্চয় আহিম। এখন সঁচা হৃদয়ৰ মানুহ যদি আপুনি বিচাৰে, কেৱল শদিয়াতেই পাব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনাসৱৰ আশীৰ্বাদ মৰ্মে যেতিয়া বিভিন্ন দল সংগঠনৰ নিমন্ত্ৰণ কৰ্মে অনুষ্ঠানসমূহলৈ যাওঁ, মই প্ৰায়বোৰ সভাতেই কওঁ, এখন নিভাঁজ সঁচা মৰমৰ হৃদয় থকা মানুহ যদি লাগে, আপুনি শদিয়ালৈ এবাৰ আহিব। মৰম হনা এষাৰি মাত প্ৰকাশভংগীৰে দিব নোৱাৰিলেও অন্তৰৰ নিভাঁজ কোণৰ পৰা নিগৰিত হোৱা আপোন আপোন ভাৱবোৰ কেৱল শদিয়াতহে পোৱা যায়। এই কথাষাৰ আমি আপোনাসৱৰ আগত প্ৰশংসা কৰি কোৱা নাই, আপোনাসৱে নিজেই অনুভৱ কৰিব পাৰিছে। চহা জীৱনৰ খাটি খোৱা মানুহবিলাকৰ অহংকাৰ শূন্যতা যদি বিচাৰে, কেৱল শদিয়াতহে পাব। মৰম হনা এষাৰি মাতৰ অভাৱ হ'লেও আচৰণৰ কিন্তু কেতিয়াও শদিয়াত অভাৱ নহয়। সেইকাৰণেই এই শদিয়াবাসীৰ গৌৰৱ আমি কৰোঁ আৰু যুগ যুগান্তলৈ শদিয়াৰ যিটো নাম, সেই নাম ব্ৰতি থাকিব। কাৰণ অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত শদিয়া আৰু পশ্চিম প্ৰান্তত অৱস্থিত ধুবুৰী। শদিয়াৰ পৰা ধুবুৰীলৈ এই শব্দটো যেনেকৈ আমাৰ প্ৰত্যেকটো কথাতে ওলায়, ঠিক তেনেকৈ শদিয়াৰ নাম যাতে আমাৰ বুৰঞ্জীত লিপিবদ্ধ হওক, সকলোৰে হৃদয়ে হৃদয়ে যেন লিপিবদ্ধ হওক। এই শদিয়াৰ পৰাই এদিন আমাৰ নেতৃত্ব প্ৰদান কৰা ৰাজনৈতিক নেতাৰ আৱিৰ্ভাৱ হোৱাটো আমি কামনা কৰোঁ। বিজ্ঞানৰ জগতত খলকনি তুলিব পৰা একোজন বিজ্ঞানী আমি শদিয়াৰ পৰাই আশা কৰোঁ। সু-সাহিত্যিক আমি শদিয়াৰ পৰাই আশা কৰোঁ। সুন্দৰ কবি আমি শদিয়াৰ পৰাই আশা কৰোঁ। এজন সাধক ভগৱন্তৰ এজন একান্ত ভকত আমি শদিয়াৰ পৰাই আশা কৰোঁ। সেই আশা যেন পৰম ব্ৰহ্ম ভগৱন্তই কৃপা বৰ্ষণ কৰক। সদৌ অতীতত আমাৰ সতি সন্ততিয়ে যাতে শদিয়াক লৈ গৌৰৱ কৰিব পাৰে, তাৰ বাবে আমি পৰম ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ। আহক এবাৰ নীৰৱে ভগৱন্তক প্ৰাৰ্থনা কৰোঁ। ঔ হৰি ঔ ৰাম কৃষ্ণ। এইটো আমাৰ সকলোৰে আশা, নহয়নে বাৰু? এতিয়া আমি আহোঁ আজি অনুষ্ঠানটোৰ মূল বিষয়বস্তু। অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে ৰাম ৰঘু প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ। উৎসৱ আৰু মহোৎসৱ শব্দ দুটা, নহয়নে বাৰু? কিন্তু অৰ্থও প্ৰায় একে যদিও উৎসৱতকৈ ওপৰৰ যিটো ঢাপ, ওপৰৰ যিটো ফলক, ওপৰৰ যিটো ষ্টেপ, সেইটোক মহোৎসৱ বুলি কোৱা হয়। মানে ভালতকৈও ভাল, মানে উৎসৱতকৈও মহোৎসৱটো বহু ওপৰত। গতিকে আমাৰ উদ্বোধক প্ৰভুজনাই সেইকাৰণে কৈছিল যে যেতিয়াই তেওঁ এই নামঘৰলৈ আহিছিল খা খবৰ এটা ল'বলৈ, তেতিয়াই প্ৰত্যেকজন মানুহেই প্ৰত্যেকজন ভকতলৈ ৰূপ লৈছিলে আৰু প্ৰত্যেকজন ভকতৰ ৰূপ লৈ মনত এটা পবিত্ৰতা ভাৱ জাগৃত হৈছিলে যে মোৰ এই দুখন হাতেৰে মই ভকতক ৰান্ধি বাঢ়ি অকণমান খোৱাত সুবিধা কৰি দিম। এই দুখন হাতেৰে মই সুন্দৰ এটা মঞ্চ তৈয়াৰ কৰাত সহায় কৰিম। এই দুখন হাতেৰে মই সমাজে সুবিধা হোৱাকৈ যিখিনি কাম কৰিলে লাভ হয় সেই কামখিনি কৰিম। এই বুলি বাপসকলে কায় কষ্টৰ মাজেৰে অনুষ্ঠানটো আয়োজন কৰিছে। আইসকলেও দহুবন কাটি কৰি বিভিন্ন সমস্যাৰ মাজেৰে ঘৰৰ দহুবন এৰি থৈ সমাজৰ কামখিনি কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে সকলো সঁচাকৈ শলাগৰ পাত্ৰ। কিন্তু সেইসকল বেছিকৈ শলাগৰ পাত্ৰ আজিৰ পৰা 25 বছৰ পূৰ্বে এই অঞ্চলত হয়তো জনশূন্য আছিল। এতিয়াও যথেষ্ট জনসংখ্যা এই অঞ্চলত কম। তথাপি আজিৰ পৰা 25 বছৰ এবাৰ এখন সপোন মনত পেলাই চাওঁচোন। নিশ্চয় বহু নিলগে নিলগে ঘৰবিলাক আছিল, নহয়নে? লুংলুঙীয়া এটি বাটেৰে এখন এটি চাকি লৈ পেলাই হয়তো আমাৰ ককাহঁতে, এডাল লাখুটি লৈ পেলাই হয়তো আমাৰ আইতাহঁতে ইঘৰৰ পৰা সিঘৰলৈ গৈছিল। নগেনো আমি কিন্তু এইডোখৰত নামঘৰ এটা বনাব লাগিব দেই। এই নামঘৰ যদি আমি এটা নবনাওঁ, তেতিয়াহ'লে আমি কিন্তু যিখন সমাজত আমাৰ সতি সন্ততিসকলক এৰি থৈ যাম, সেই সতি সন্ততিসকলে কিন্তু দিশহাৰা হ'ব। লক্ষ্য পথত উপনীত হ'বলৈ হ'লে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক কিন্তু ভক্তিৰ পথৰ সন্ধান দিব লাগিব দেই। নগেন তই আহিবিচোন কালিলৈ। এনেধৰণেৰে হয়তো আমাৰ আজু ককাহঁতে আইতাহঁতে দহু বন কাটি কৰি আজিৰ পৰা 25 বছৰ পূৰ্বে এইডোখৰ ঠাইতে এটি নামঘৰৰ খুঁটা পুতিছিলে। আৰু সেইসকল বৰেণ্য ব্যক্তি হয়তো আজি আমাৰ মাজত নাই।
তেখেতলোক বৈকুণ্ঠ ধামলৈ গতি কৰিছে। যিসকল বাপ বান্ধৱ এই সংসাৰৰ পৰা ঈশ্বৰমুখী ঈশ্বৰ স্থানলৈ গ'ল, তেওঁলোকৰ আত্মাক যাতে পৰম ব্ৰহ্ম ভগৱন্তই কৃপাদৃষ্টি কৰক। আৰু যিকেইজন বৰেণ্য ব্যক্তি এতিয়াও আমাৰ চকুৰ আগত ভাহি আছে বা আমাৰ মাজত তেওঁলোকে জীৱন্ত অৱস্থাত আছে, তেওঁলোককো যেন পৰম ব্ৰহ্ম ভগৱন্তই দীৰ্ঘায়ু আৰু সুস্বাস্থ্য দিয়ক। ইয়াৰ বাবে আমি ভগৱন্তৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা জনাওঁ। হৰি কৃষ্ণ। এতিয়া আমি আহি ৰূপালী জয়ন্তী এটা সুন্দৰ ক্ষণ, যিটো সুন্দৰ ক্ষণত সোণত সুৱগা বোলাবলৈ আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বৰ্ণিল সমাজ প্ৰতিষ্ঠা কৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনেকুৱা এখন সমাজ প্ৰতিষ্ঠা কৰিছিলে, যিখন সমাজত উচ্চ নিচৰ ভেদাভেদ নাছিল, সমন্বয়ৰ এখন মুকলি পথাৰ। তাত জাতি ধৰ্মৰ কথা নাই, ভাষা ভাষীৰ কথা নাই, ধনী দুখীয়াৰ কথা নাই, কলা বগাৰ কথা নাই, সকলোৰে সম অধিকাৰ আছে। গতিকে সেইজন মহাপুৰুষ শংকৰদেৱ কোন আছিল আচলতে, আমি তেখেতৰ বিষয়ে অকণমান জানি লওঁ আৰু এই বিষয়বস্তুৰ মাজলৈ সোমাই সংক্ষেপত কিছু কথা আলোকপাত কৰিম। এই কথাখিনি ক'বলৈ যাওঁতে যদি কোনোবাখিনি দায় দোষ হয়, নিজৰ আত্মীয় হেন ভাবি এই অভাজনক আপোনালোকে ক্ষমা পৰীক্ষণ কৰিব বুলি বিনম্ৰতাৰে ভক্তিৰে সেৱা জনাই আমি বিষয়বস্তুৰ মাজলৈ আগবাঢ়িব খুজিছোঁ। আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ আচলতে কোন আছিল? যিজন গুৰুজনাক আমি গুৰু বুলি কৈছোঁ, যিজন গুৰুজনাৰ গুণ গান যশ কীৰ্তন কৰি আপুনি মই নিজকে বিলীন কৰি দিছোঁ, সেই শ্ৰীমন্ত শংকৰদেৱ আচলতে কোন আছিল? এই শ্ৰীমন্ত শংকৰদেৱ কোন আছিল শব্দটোৰ, এই প্ৰশ্নটোৰ সমিধান যদি লাগে, তেতিয়াহ'লে আমি মাধৱদেৱৰ লিখনিলৈ আমি যাবই লাগিব। মাধৱদেৱে এনেধৰণে শ্ৰীমন্ত শংকৰদেৱক বৰ্ণনা কৰিছে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংখ জগ জনতাৰণ দেৱনাৰায়ণ শংকৰতা কেৰি অংশ শংকৰতা কেৰি অংশ। কৃষ্ণ। আমি নিশ্চয় বুজিবলৈ একো অসুবিধা নহ'ল, নহয়নে? কি বুলি লিখিলে মাধৱে? ত্ৰিভুৱন বন্দন। ত্ৰিভুৱন মানে কি? স্বৰ্গ, মৰ্ত্য, পাতাল। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনক আমি মৰ্ত্য বুলি কওঁ আৰু স্বৰ্গ বুলি কওঁ, য'ত দেৱগণ বসবাস কৰে, আৰু পাতাল, য'ত বাসুকীসকল নাগসকল বসবাস কৰে। এই তিনিওখন ঠাইৰ গৰাকী ত্ৰিভুৱনে যাক বন্দন কৰে, সেইজনেই দৈৱকীৰ নন্দন। দৈৱকী নন্দন কোন? জহৰি মাৰল কংস। যিজনে কৃষ্ণই দৈৱকীৰ সন্তান হিচাপে জন্ম হৈ কংসৰ দৰে এজন সমাজৰ দস্যু ব্যক্তিক বধ কৰিছিল, দানৱৰূপী কংসক বধ কৰিছিলে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংস জগজন তাৰণ দেৱনাৰায়ণ শংকৰতা কেৰি অংশ। আৰু সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণৰেই অংশ। অৰ্থাৎ পৰম ব্ৰহ্ম ভগৱন্তই যিজন চতুৰ্ভুজ ৰূপত থাকে, যিজনৰ চতুৰ্ভুজ অৰ্থাৎ চাৰিখন হাতত হংস, চক্ৰ, গদা, পদ্ম থাকে, যিজন পৰম ব্ৰহ্মৰ ভগৱন্তৰ পবিত্ৰ চৰণ যুগল জগত মাতৃ আইলক্ষীয়ে অহৰ্নিশে সেৱা কৰি থাকে, যিজন পৰম ব্ৰহ্ম ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মা সৃষ্টি হৈছিলে, ব্ৰহ্মাই গোটেই বিশ্বজগত জন্ম কৰিলে, তাৰপিছত সেই বিশ্বজগত পালন কৰিবলৈ পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণে বিষ্ণু ৰূপ ধাৰণ কৰিলে, আৰু এই বিশ্বজগত সংহাৰ কৰিবলৈ অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তই মহেশ্বৰ ৰূপ ধাৰণ কৰিছিল। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই তিনিওজনৰ মূল মালিকজনেই হৈছে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ। আৰু সেই শ্ৰীহৰি নাৰায়ণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰ ৰূপেৰে এই আমাৰ ঘৰৰ কাষতেই নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত জন্মগ্ৰহণ কৰি
এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰি সমগ্ৰ মানৱ জাতিক একতাৰ ডোলেৰে বান্ধি থৈ গৈছিলে। কোনো জাত পাতৰ কথা নাই, উচ্চ নিচৰ কথা নাই। কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৌৱন, কংক, গোৱাল সমগ্ৰ মানৱ জাতিক একতাৰ ডোলেৰে বান্ধিব পৰা এজনেই ব্যক্তি আছিলে। সেইজনেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কেৱল আমাৰ মানুহ জাতিটোৰ কাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু নহয়। তেখেতে বৰ্ণনা কৰিছে, ইঘ স্বৰূপে হৰি সৰ্বঘতে বৈঠ জৈসন গগন বিয়াপি। যলৈকে গগন বিয়পি আছে, গগন মানে আকাশ, আকাশখন বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান দূৰলৈকে সিঁচৰিত হৈ আছে, তাৰ ভিতৰত থকা প্ৰত্যেকজনৰ হৃদয়ৰ ঘটে ঘটে বোলে পৰম ব্ৰহ্ম ভগৱন্ত বিৰাজমান হৈ আছে। সেইকাৰণে পৰম ব্ৰহ্ম ভগৱন্ত বিৰাজমান হৈ আছে বুলি এই যিটো বাৰ্তা দিলে, এই যিটো মেছেজ দিলে, এই যিটো বাণী দিলে, সেই বাণী দিয়া ব্যক্তিজনেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু এই শ্ৰীমন্ত শংকৰদেৱে তিনিটা জীৱৰ কাৰণে তেখেতে বাৰ্তা প্ৰেৰণ কৰিছিলে, উৰণ, বুৰণ, গজন আৰু গমন। চাৰিটা জীৱৰ কাৰণে। উৰণ মানে পক্ষীজাত যিবিলাক জীৱ, এইবিলাক উৰণ জাতিত পৰে। এইসকলৰ কল্যাণৰ কাৰণেও মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে পথ প্ৰশস্ত কৰি থৈছে। বুৰণ মানে জলজাত, জলচৰ যতবিলাক প্ৰাণী। গজন প্ৰাকৃতিকভাৱে যিবিলাক গজি উঠে। আৰু গমন আপুনি মই মানুহ, গৰু আদি এইবিলাক গমনজাত, আমি অৰ্থাৎ আমি চলা ফুৰা কৰিব পাৰোঁ। এই চাৰিমুঠি জীৱৰ কল্যাণৰ কাৰণেই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰাৰ কাৰণেই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱক জগত গুৰু বুলি কোৱা হয়। এতিয়া মোৰ নিশ্চয় অনৌসকলে, ভাইটি ভণ্টিসকলে বুজি পাইছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কিয় আমি জগত গুৰু বুলি ক'ব খুজিছোঁ। কেৱল মানুহ জাতিটোৰ কথাই নহয়, উৰণ, বুৰণ, গজন আৰু গ্ৰমন, এই বিশ্ব ব্ৰহ্মাণ্ডত চাৰিমুঠি জীৱৰ কল্যাণৰ কথা চিন্তা কৰি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে যি বিধান প্ৰস্তুত কৰিলে, যি এক শৰণ হৰি নাম ধৰ্ম প্ৰস্তুত কৰিলে, সেইকাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগত গুৰু বুলি আখ্যা দিয়া হয়। এতিয়া ডাঙৰ কথা আহিছে, সেইজন জগত গুৰু যদি আমাৰ পূজনীয় হয়, মই সেই জগত গুৰুজনাৰ আদৰ্শবিলাক মানি চলিছোঁ নে? যদি সেইজন জগত গুৰুৰ আদৰ্শ মই মানি চলো, তেতিয়াহ'লে নিশ্চয় এই সংসাৰখনত মই সুন্দৰকৈ জিলিকি থাকিব পাৰিম জোনবাইৰ দৰে। নিজা পোহৰ নাই বুলি আপুনি মই চবেই জানো জোনবাই, কিন্তু সূৰ্যৰ পোহৰত প্ৰতিফলন হৈ বোলে জোনবাই জিলিকি থাকে। গ্ৰহবিলাকৰ নিজা পোহৰ নাই বুলি আপুনি মই সকলোৱে জানো, কিন্তু গ্ৰহবিলাক কেতিয়া জিলিকি উঠে? নক্ষত্ৰবিলাকৰ উজ্জ্বল পোহৰবিলাকত পাই গ্ৰহবিলাক জিলিকি উঠে। আপোনাৰ মোৰ, আমাৰ সাধাৰণ মানুহ, আমাৰ জ্ঞান নাই, কিন্তু আমি কাৰ জ্ঞানৰ দ্বাৰাই জ্যোতিময় হ'ম? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰাই আমি জ্যোতিময় হ'ম। গতিকে সেইজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি লিখি থৈ গৈছে, তেওঁ দি থৈ যোৱা বিধানবিলাক আমি মানিব লাগে নে নালাগে? যদি আমি মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে দিয়া বিধানবোৰ আমি মানো, তেতিয়াহ'লে এইজন কলা, এইজন বগা, এইজন আমুক ধৰ্মৰ, এইজন তামুক ধৰ্মৰ, এইজন আমুক ভাষী, এইজন তামুক ভাষী, সেই যিটো সূক্ষ্ম জ্ঞান, এই জ্ঞানবোৰ আপোনাৰ মোৰ নাহে। তেতিয়া আমি কি পাম? আমাৰ এটা প্ৰবাদ আছিলে আগৰ দিনত যে ওলাই দেখিবি যাক শত্ৰু নেভাবিবি তাক। মানে তেতিয়া আমি সকলোকে আমি আত্মীয়হেন দেখিম, ঘৰৰ লাগিব। মই যদি আপোনাক ভাল পাওঁ, আপুনি মোক নিশ্চয় ভাল পাবলৈ বাধ্য হ'ব। মই যদি আপোনাক মৰম কৰোঁ, আপুনি মোক মৰম দিবলৈ নিশ্চয় হেঁপাহ কৰিব। কিন্তু মই যদি আপোনাক খং কৰোঁ, আপুনি মোক নিশ্চয় কেতিয়াও মৰম নকৰে। গতিকে প্ৰথমতে কি কৰিব লাগিব? প্ৰথমতে দিব লাগিব। এই বিশ্ব ব্ৰহ্মাণ্ডত আপুনি প্ৰথম দিবহে লাগিব, প্ৰথম ল'লে নহ'ব। গতিকে দিব লাগে, মৰম দিলে মৰম পায়। বিহুত গায় নহয়নে বাৰু? চেনে দিলে চেনে পায়। কিন্তু আজিকালি মেছেজ দিলে মেছেজ পায়। এইবোৰ ল'ৰাবিলাকে জানিব, আইসকলে নাজানে। গতিকে যিটো বিনিময়ৰ প্ৰথা, বিনিময়ৰ প্ৰথাটোত আপুনি প্ৰথমতে দিব লাগিব। এতিয়া আমি কি দিম তেতিয়াহ'লে? আমি পৰম ব্ৰহ্ম ভগৱন্তক কল দিলেও নাখায়, কুঁহিয়াৰ দিলেও নাখায়, গাখীৰ দিলেও নাখায়, ঘিউ দিলেও নাখায়। কি খায় কি? আমিতো নাম পাতিম বুলি বিভিন্ন সম্ভাৰ লৈ আহোঁ। কাৰোবাৰ ঘৰত আয়োজন কৰা নামৰ সম্ভাৰ ঈশ্বৰে খাইছে নেকি?
আমিতো আজিলৈকে দেখা নাই। আমাৰ আজু ককাহঁতৰ দিনৰ পৰা আজিলৈকে নাম পাতিছে, কিন্তু ঈশ্বৰে খাইছে বুলি কোৱা আমি আজিলৈকে শুনি পোৱা নাই। কিন্তু পৰম ঈশ্বৰে খায়। কি খায়? সেইটোৱেই খায় যিটো হৈছে অন্তৰ নিগৰিত হোৱা পবিত্ৰ ভাৱনা, ভক্তি। যিটো অন্তৰৰ পবিত্ৰতাৰে দিয়া যায়, সেই ভাৱটোহে পৰম ব্ৰহ্ম ভগৱন্তই গ্ৰহণ কৰে। গতিকে জীৱনত আমি যদি কাৰোবাক কিবা এটা দিব লগা হয়, খুব নিষ্পাপভাৱে, নিৰ্মলভাৱে দিব লাগে। গামোচাখন ইমান ধুনীয়া পায়, ফুলপাহ ডাঙৰ আছিলে, এইখন মই এনেই দিলোঁ মানুহজনক। কিন্তু তেতিয়া আপুনি দিয়া মূল্যটো লগে লগে হেৰাই যায়। যদি আপুনি দিছে কাৰোবাক বিহুৱানখন, খুব অন্তৰেৰে দিব। দেউতাকে যেনিবা আশা কৰিছে অনুষ্ঠানটোলৈ 1000 টকা দিবলৈ, আইগৰাকীয়ে ক'লে, বাধা দিলে বোলে 500 টকাত দিয়া হ'লেও ভাল আছিলে। তেতিয়াহ'লে তেওঁ 1000 টকাত দিয়াটো সাৰ্থকতা নহ'ব। গতিকে আমি সামৰ্থ্য অনুপাতে আমি দান দক্ষিণা সদায় দিব লাগে, আৰু সামৰ্থ্য অনুপাতে আমি সুযোগ সুবিধা আনক সদায় দিব লাগে। পৰম ব্ৰহ্ম ভগৱন্তই বিভিন্ন ধৰণে জগতৰ মাতৃৰ ওচৰত যিবিলাক ক্ৰিয়াকলাপ কৰিছিল, সেই ক্ৰিয়াকলাপবিলাকৰ যোগেদি আমি বহুত কথা জানিব পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণক লৈ পেলাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন ধৰণৰ তেখেতে বিধান দি থৈ গৈছিলে। সেই বিধানসমূহৰ ভিতৰত আমি জগতৰ প্ৰত্যেকজন মানুহেই শিশুৰূপী, আমি প্ৰত্যেকজন মানুহেই অজ্ঞানী। কিন্তু জ্ঞানৰ ভাণ্ডাৰ থকা ব্যক্তিৰ সান্নিধ্যত যদি আপুনি মই এবাৰ হ'লেও থিয় হৈ দিওঁ, আমি জিলিকি উঠিম। সেইকাৰণে যিজন চতুৰ, যিজন সাধু ব্যক্তি, সেই সাধু ব্যক্তিজনে সদায় ভকতৰ সংগলৈ যাব লাগে বুলি আমাৰ বাপ বান্ধৱসমূহে এই কথাষাৰ কৈ থৈ আহিছে। মহাভাগৱতৰ উদ্ধৃতিত এটি খুব সুন্দৰ উক্তি আছে, আপুনি মন কৰিবচোন। অ' সাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হয় আতি নাহিকে সংশয়। মহাভাগৱতৰ অমৃত ভাণ্ডাৰৰ এটিয়ে মাত্ৰ অংশ আমি বুটলি আনিছোঁ। সেই অমৃত ভাণ্ডাৰ এনেধৰণৰ, সাধুৰ সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হৈ অতি নাহিকে সংশয়। গুৰুজনাই কিয় এই সংগৰ কথা উল্লেখ কৰিলে? অকলশৰে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হৈ আদি নাহিকে সংশয়, এই বুলিওতো লিখিব পাৰিলেহেঁতেন। আমি ঘৰত অকলশৰে যদি মৌনতাৰে ঘৰত বহি ঈশ্বৰ উপাসনা কৰোঁ, ধূপ ধূনা জ্বলাই ভগৱন্তক যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰক নাপাম নেকি? নিশ্চয় পাম। কিন্তু তাতোতকৈ বেছিকৈ আমি ঈশ্বৰক পাম এই সাধুৰ সংগত থাকি পেলাই। ঈশ্বৰৰ কথা শুনিলেহে বোলে মানুহে জীৱ তৰিব পাৰে বোলে আই। সেইকাৰণে সাধুৰ সংগ য'ত গোট খায়, সেই ঠাইলৈ আমি যিমান কায় কষ্ট হ'লেও, যিমান ঘৰৰ সমস্যা হ'লেও, সেইখিনি এৰি থৈ আমি সাধুৰ সংগলৈ আহি ঈশ্বৰৰ কথা যদি আমি সাধুৰ সংগত সমবেতভাৱে শুনো, তেতিয়া আমি বোলে কৃতাৰ্থ হ'ম। ইয়াৰ এটা সহজ প্ৰমাণ দিবলৈ আমি আগবাঢ়িছোঁ, এটা যুক্তি সহকাৰে। এজন ব্যক্তিয়ে এটা সুন্দৰকৈ ঘৰ বনাবলৈ খুজিলে। ঘৰ বনাওঁতে যিমানেই তেখেতে সম্ভাৰ নানক, আটাইখিনি সম্ভাৰৰ ভিতৰত আটাইতকৈ দৰকাৰী বস্তুটোৱে হৈছে ইটা, নহয়নে বাৰু? কিন্তু ইটা ইমানডোখৰকৈ নাপায়। ইটাৰ জোখটো সদায় সৰু, ইমানটি। কিন্তু ইটাটো কি হয়, এনেকৈ জাপি দিব লাগে। ইটা যিমানেই জাপিব সিমানেই ওখ হ'ব, যিমানেই জাপিব সিমানেই ওখ হ'ব। আৰু এগালমান ইটা যেতিয়া লগ লগাব, তেতিয়াহে এটা ঘৰ সম্পূৰ্ণ হ'ব। তদ্ৰূপ পৰম ব্ৰহ্ম ভগৱন্তৰ যিটো নাম, সেই নামবিলাক এটুকুৰা ইটাৰ দৰে। এই ইটাবিলাক যেনেকৈ জাপে 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 দিলে তেতিয়া এখন দেৱাল হয়। পৰম ব্ৰহ্ম ভগৱন্তৰ নামবোৰ আপুনি ঘৰত বহি যদি আপুনি নাম গায়, তেতিয়া আপোনাৰ এচপৰা ইটাৰ দৰে হয়। আৰু সেই ইটা চপৰাকে যেতিয়া গোট খুৱাই পেলাই গাঁঠা হয় এখন দেৱাল হয়। অৰ্থাৎ সেই ঈশ্বৰৰ নামখিনি আমি সহস্ৰজনে লৈ পেলাই যদি আমি এটা ধ্বনি কৰোঁ, সেই ধ্বনিটোত বোলে ভগৱন্তৰ হৃদয় এখন চুই যায়। সেই ধ্বনিয়ে ইমানেই নিলকলৈ গতি কৰে, য'ত বৈকুণ্ঠ ধামত অনন্ত শয্যাত থকা জগত মাতৃৰ আই লক্ষ্মীৰ ওচৰত থকা, যোগীৰ হৃদয়ৰ ওচৰত থকা ভগৱন্তই লৰি ঢাপৰি আহি পেলাই এই ভকতৰ স্থানত থাকেহি বোলে। অ' মোৰ নাম গুণ কথা
গৈপে কোনে কহে দয়াৰে আকুল হৰিৰে নহে আধে বেধে যাওঁ মই চাব নিহিত ও দেখিয়া তাহাক মই আনন্দিত নিজ মুখে কোৱা বাণী ভগৱন্তই গীতা শাস্ত্ৰত উদ্ধৃতি আছে যে ঈশ্বৰৰ গুণগান যদি কোনোবা এটা স্থানত গোৱা হয় সেই স্থানলৈ ভগৱন্তই আহি পেলাই হেঁপাহেৰে ৰৈ থাকে দেহি ঐ মোৰ নাম তেওঁলোকে গাইছে এইসকলহে মোৰ ভকত মই এই ঠাইৰ পৰা এৰি থৈ নাযাওঁ গতিকে আহক আপুনি মই ঈশ্বৰ এষাৰ নাম গাই সেই ভগৱন্তক সন্তুষ্টি কৰোঁ হৰি ৰাম কৃষ্ণ হৰি ৰাম 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 গৌ কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ও কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ও কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম ও কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ও কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম ও ৰাম এয়াই আচল অক্ষয় ভাণ্ডাৰ এয়াই অমৃত সম্পদ এই সম্পদকণৰ কাৰণে আজি আমি 25 বছৰৰ পিছত এই সম্পদটো আমি পাইছোঁ আৰু আপুনি মই যে এই পবিত্ৰতাৰে ঈশ্বৰৰ নাম এবাৰ উচ্চাৰণ কৰিলোঁ এই ঈশ্বৰৰ এবাৰ নাম উচ্চাৰণ কৰোঁতে আমি যদি ইয়াত 1000 আছোঁ 1000 পূৰণ আমি এজনৰ যদি 100 বাৰ কৈছোঁ 1000 পূৰণ 100 নহয়নে বাৰু এনেকৈ সংখ্যাবিলাক বাঢ়ি গৈ থাকিব আৰু সেই সহস্ৰ সংখ্যা নামেৰে ঈশ্বৰৰ ভগৱন্তৰ নাম হৈ পেলাই এখন দেৱাল হ'ব যিখন দেৱালৰ পৰা ভগৱন্তই নামি আহি আপোনাক মোক কৰোণা বৰিব আৰু সেই ঈশ্বৰৰ কৰোণা প্ৰাপ্তি হ'বলৈ সকলোৰে ভাগ্যত নাহে।